হেল্ল' গুৱাহাটীবাসী বৰ্তমান গুৱাহাটীত ট্ৰেণ্ডিঙত চলি থকা পাৰ্কখনলৈ আপোনালোকে আহিলেনে বাৰু হয় মই আমিনগাঁৱত নতুনকৈ খোলা পাৰ্কখনৰ কথাই কৈছোঁ যদি অহা নাই মই মাধুৰিমা শইকীয়াই আপোনালোকক লৈ আহিছোঁ আমিনগাঁৱৰ ৱাটাৰ পাৰ্কখনলৈ আৰু আমিনগাঁৱৰ ফালৰ পৰা যদি আপোনালোকে আহে প্ৰথমে লেফ্ট টাৰ্ণ ল'ব আৰু লেফ্ট টাৰ্ণ লোৱাৰ পিছত এটা ৰাইট টাৰ্ণ ল'লে পাৰ্কখন আহি পাই যাব ৰাস্তাৰ পৰা আপোনালোকে দেখাই পাব আমিনগাঁও কোৰ্টৰ ঠিক কাষতে আছে পাৰ্কখন আৰু বৰ্তমান গুৱাহাটীত মানে এই পাৰ্কখনত বহুত মানুহৰ ভিৰ দেখা গৈছে শনিবাৰ দেওবাৰটো বাদেই ৱকিং ডেটো যথেষ্ট মানুহৰ ভিৰ প্ৰথমে আহি পাই আমি বাইকখন পাৰ্ক কৰি ল'লোঁ আৰু 2 হুইলাৰ পাৰ্কিং চাৰ্জ হৈছে 20 ৰুপিজ 4 হুইলাৰ 30 ৰুপিজকৈ বাইকখন পাৰ্ক কৰাৰ পিছত আমি এতিয়া টিকেট কাউণ্টাৰৰ ফালে আগবাঢ়ি গৈ আছোঁ টিকেট কাউণ্টাৰ ওচৰলৈ আহি দেখিলোঁ মানুহৰ যথেষ্ট ভিৰ আৰু টিকেটৰ প্ৰাইচবিলাক হৈছে এডাল্টৰ 30 ৰুপিজ আৰু বিল' 5 ইয়াৰ্ছৰ টিকেট চাৰ্জ নাই ফ্ৰী এণ্ট্ৰি আৰু এইফালে দেখিছেনে ফুড কাউণ্টাৰ কিছুমান বহাইছে কিন্তু গোটেইকেইখন এতিয়ালৈকে খোলাই নাই যে জুচৰ এখন খোল খাইছে বাকী দুখন এতিয়াও বন্ধ হৈ আছে নতুনকৈ যিহেতু পাৰ্কখন খুলিছে লাহে লাহে এইবিলাক হৈ থাকিব আৰু ইমান ধুনীয়া লাগিছে সন্ধিয়া সময়খিনি চাওকচোন বাহিৰৰ পৰাই দেখালোঁ ব'লক এতিয়া ভিতৰলৈ যাওঁ টিকেটটো আমি লৈ ল'লোঁ আৰু টিকেট লৈ ভিতৰলৈ সোমাব নোৱাৰোঁতো চাওকচোন ইমান ভিৰ মানুহৰ মানে সোমাবলৈ একদম ঠেলা হেঁচা পাৰ্কখনৰ ভিতৰলৈ সোমাই আহিয়ে খুব ভাল লাগিছে এই পাৰ্কখন গুৱাহাটী আন কেইখন পাৰ্কতকৈ অলপ বেলেগ ধৰণৰ ইয়াতে ডাঙৰৰ বাবে বহুত কিবা কিবি আছে ৱাটাৰ এক্টিভিটিজ আপোনালোকে কৰিব পাৰে আৰু ধুনীয়াকৈ বহি কথা পাতিব পাৰে আৰু ল'ৰা ছোৱালীক খেলাৰ বাবে বহুত কিবা কিবি আছে গোটেইখিনি আপোনালোকক দেখাওঁ ব'লক ভিতৰলৈ যাওঁ সোঁফালে দেখিছেনে এটা জিৰণি ঘৰ খুব ধুনীয়াকৈ বনোৱা আছে তাতে বহিলৈ ধুনীয়াকৈ কথা পাতিব পাৰে আৰু আনফালে দেখিছেনে বগা বগা ৰিংকেইটা এই ৰিংকেইটাৰ ওচৰত ফটো তুলিলে বহুত ধুনীয়া লাগে ময়ো ফটো তুলিম ব'লক গোটেইখিনি দেখাওঁ কি কি আছে এই পাৰ্কখনত সৰু সৰু ল'ৰা ছোৱালী খেলিবৰ বাবে বহুত কিবা কিবি খেলনা বস্তু আছে যদি আপোনালোকৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে তেনেহ'লে আমিনগাঁও পাৰ্কলৈ আনিব নাপাহৰিব ইয়াতে আহি সঁচাই বহুত এনজয় কৰিব ল'ৰা ছোৱালীবিলাকে ইমান এনজয় কৰিছে দেখি খুব ভাল লাগিছে চাওকচোন খেলা বস্তুবিলাক ইমান ধুনীয়া ধুনীয়া আনিছে এই পাৰ্কখনলৈ আহিলে আপোনালোকে বহুত ৱাটাৰ এক্টিভিটিজ কিছুমান কৰিব পাৰিব বহুত ৰকমৰ কিছুমান বোট আহিছে আৰু বিভিন্ন ৱাটাৰ এক্টিভিটিজ আছে যিবিলাকৰ প্ৰাইচ 200-300 পাৰ পাৰ্চন হয় আপোনালোকে আহিলে কৰিব পাৰিব খুব ধুনীয়া হয় এইবিলাক দেখিছেনে ইমান ধুনীয়া ধুনীয়া কিছুমান বস্তু আছে ল'ৰা ছোৱালীবিলাকে ইয়াতে বহুত এনজয় কৰি আছে দেখিছেনে আপোনালোকে গোটেইখিনি আপোনালোকক দেখুৱাব চেষ্টা কৰিম বোট কিছুমান আছে যি কিছুমান মই আগতে দেখা নাই ইয়াত ভেৰাইটিজ ৰকমৰ কিছুমান বোট আনিছে সঁচাই দেখি বহুত ভাল লাগিছে
আমিনগাঁও নতুনকৈ খোলা পাৰ্কখনলৈ আহি আপোনালোকক সকলোখিনি দেখাবলৈ চেষ্টা কৰিলোঁ ৱাটাৰ এক্টিভিটিছ কি আছে খেলাৰ কি বস্তু আছে গোটেইখিনি আপোনালোকক দেখালোঁ আপোনালোকো নিশ্চয় আহক খুব ধুনীয়া এখন পাৰ্ক গুৱাহাটী আন পাৰ্কবিলাকতকৈ অলপ বেলেগ এটা ফিল হ'ব ইয়ালৈ আহিলে আৰু আজি ভিডিঅ'টো ইমানখিনিয়ে যদি চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিব বাই বাই